সোণালী তুমি। হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই ভালেই আছোঁ, আপোনালোকৰ চাগে ভালেই। যোৱাকালি মই আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' আগবঢ়াইছিলোঁ আৰু আজি আপোনালোকক মই এটা পাউডাৰ দেখাম। এই পাউডাৰবিধ আপোনালোকে শিশুসকলক ব্যৱহাৰ কৰিব পাৰে, মানে 6 মাহৰ ওপৰত যিখিনি শিশু আছে তেওঁলোকক ব্যৱহাৰ কৰিব পাৰে, তেওঁলোকৰ খাদ্যৰ লগত মিহলাই দিব পাৰে। আৰু আপোনালোকেতো হয়তো সকলোৱে জানেই 6 মাহলৈকে শিশুৰ বাবে মাকৰ গাখীৰ কিমান উত্তম হয়। মাকৰ গাখীৰৰ বাহিৰে তেওঁলোকক আৰু একো খুৱাব নালাগে, শিশুসকলক বিশেষকৈ। গতিকে আপোনালোকে এই পাউডাৰটো 6 মাহৰ ওপৰৰ শিশুসকলক যেতিয়া গোটা আহাৰ ব্যৱহাৰ কৰে তেতিয়া তাৰ লগত অকণকৈ মিলাই দিব পাৰে। আৰু এই পাউডাৰটো মই ড্ৰাই ফ্ৰুটছৰ পৰা বনাইছোঁ। ড্ৰাই ফ্ৰুটছ কেনেকৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে তাৰ ওপৰত মই ভিডিঅ'টো বনাম। আপোনালোকে চাওক ভিডিঅ'টো, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। সকলোৱে জানেই হয়তো ড্ৰাই ফ্ৰুটছ আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী, আৰু শিশুসকলকো খুৱাব পাৰে কম পৰিমাণে। চামুচ হিচাপত আধা চামুচ ৰেগুলাৰ খুৱাব পাৰে, মৰ্ণিং খুৱাব পাৰে, ব্ৰেকফাষ্টত দিব পাৰে। তেওঁলোকে যি খায় তাৰ লগত অকণ মিলাই দিব পাৰে। আৰু আমাৰ জিও খায়, আমাৰ জিও 6 মাহৰ পৰাই খাই আছে। চোৱাচোন জিও, এফালে চোৱা, সেইজনী আমাৰ ছোৱালীজনী, সেইজনী আমাৰ জিও। হাই বুলি কোৱা জিও। হ'লে আমি দেৰি নকৰোঁ, ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ জিওৱে চাই দিছে।